অসমত তিনিটা পৰ্যায়ত আমি গুণোৎসৱ আৰু এই তিনিটা পৰ্যায়ৰ গুণোৎসৱৰ আমি দুটা পৰ্যায়ৰ ফলাফল ইতিমধ্যে আপোনালোকক মাতি আৰু বিভিন্ন ধৰণে আমি ফলাফল ঘোষণা কৰিছোঁ আৰু যিসকল স্কুল আৰু ছাত্ৰ ছাত্ৰী প্ৰত্যেক আৰু অভিভাৱক সকলোৱে প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱৰ ফলাফল তেওঁলোকে ইতিমধ্যে পাবলৈ সক্ষম হৈছে। আজি আমি তৃতীয় পৰ্যায়ৰ গুণোৎসৱৰ ফলাফল দিবৰ কাৰণে ইয়াতে সমবেত হৈছোঁ। তৃতীয় পৰ্যায়ৰ গুণোৎসৱ ৩ জানুৱাৰী ২০১৮ চনৰ পৰা ৬ জানুৱাৰী ২০১৮ চনলৈ অনুষ্ঠিত হৈছিল আৰু তৃতীয় পৰ্যায় তথা অন্তিম পৰ্যায়ৰ গুণোৎসৱত মাজুলী, বাস্কা, দৰং, ধেমাজি, বিশ্বনাথ চাৰিআলি, গোৱালপাৰা, গোলাঘাট, হোজাই, নলবাৰী, শোণিতপুৰ, ধুবুৰী, কৰিমগঞ্জ, দক্ষিণ শালমাৰা আৰু মানকাছাৰ জিলাই অংশগ্ৰহণ কৰিছিল। এইলানি গুণোৎসৱত সৰ্বমুঠ 11,74,995 গৰাকী শিক্ষাৰ্থীৰ শৈক্ষিক মান মূল্যায়ন কৰা হয়। ইয়াত এটা ইম্পৰ্টেণ্ট ডিষ্টিংশ্যন আছে, যিটো প্ৰথম ক্লাছ ক মানৰ ছাত্ৰ ছাত্ৰীক আমি ইয়াত নলওঁ, গতিকে আমাৰ এইটো দ্বিতীয় মানৰ পৰা বা খ মানৰ পৰাহে আমি কৰোঁ আৰু সেইকাৰণে 11,74,995 গৰাকী আমাৰ শিক্ষাৰ্থী আছিলে আৰু স্কুল আছিলে 17,869 17,869। এতিয়া এই গোটেই গুণোৎসৱটো পৰিচালনা কৰাৰ কাৰণে আমি 6,137 গৰাকী এক্সটাৰ্নেল ইভালুৱেটৰ আমি নিযুক্তি কৰিছিলোঁ, 6,137 আৰু এই প্ৰক্ৰিয়াটোত এক্সটাৰ্নেল ইভালুৱেটৰ হিচাপে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ায়ো অংশগ্ৰহণ কৰিছিল। তেওঁ মাজুলীত এই গুণোৎসৱৰ তৃতীয় পৰ্যায়ত তেখেত মাজুলীত অংশগ্ৰহণ কৰিছিল। এতিয়া যিটো কাৰণে আজি আমি আপোনালোকক বিশেষকৈ নিমন্ত্ৰণ কৰিছোঁ, এইলানি গুণোৎসৱত আমাৰ যিটো ফলাফল আছিলে, এই ফলাফল এটা নাটকীয়ভাৱে ড্ৰামাটিকেলি তৃতীয়লানি গুণোৎসৱত প্ৰায় সকলোবোৰ শিক্ষানুষ্ঠানে খুব সুন্দৰ প্ৰদৰ্শন কৰিছে। And I will say that this is a very dramatic upsurge. বহুত বেছি নাটকীয় উত্থান হৈছে। মানদণ্ড একেই, প্ৰশ্নৰো মোটামুটি একেই, কথা বতৰাও একেই, চোৱাৰ ধৰণকৰণো একে, but the improvement is very very significant. So সেইটো আপোনালোকক মই জনাব খুজিছোঁ। প্ৰথম যেতিয়া আমি গুণোৎসৱ কৰিছিলোঁ, প্ৰথমলানি গুণোৎসৱত আমাৰ বিশেষকৈ আপোনালোকে জানে যে আমি 4টা কেটেগৰীত আমি লওঁ, A+, A, B, C আৰু D। আমি 4টা আমাৰ বিভাগ হয়। আপোনালোকে লিখি ল'ব পাৰে, নোটটোত ইমান ক্লিয়াৰ নাই, সেইকাৰণে মই A+, এটা জায়গা লৈ ল'ব যাতে তিনিটাৰ মই ৰিজাল্টখিনি দিম, আপোনালোকে কম্পেয়াৰ কৰিব পাৰে। A+, A, B, C আৰু D, কাৰণে 5টা পৰ্যায়ত আমি ভাগ কৰোঁ। ফাৰ্ষ্ট ফেজ যেতিয়া গুণোৎসৱ হৈছিল, তাতে A+ পাইছিল 777 স্কুল। ফাৰ্ষ্ট লানি। So obviously 777 is equal to 6%. তাৰমানে total স্কুলৰ লগত যেতিয়া আমি ইয়াক কম্পেয়াৰ কৰোঁ, it was 6%. যেতিয়া আমি নেক্সট গুণোৎসৱ কৰিলোঁ,
তেতিয়া এইটো বাঢ়ি গ'ল A প্লাছ স্কুলৰ সংখ্যা 1672 আৰু 1672 হওঁতে ইয়াৰ ইকুইভেলেন্ট পাৰ্চেন্টেজটো হ'ল 9%। মানে এইটো A প্লাছ হতে A plus second phase গুণোৎসৱত মই অকল A প্লাছৰ কথা কৈ আছো। ফাৰ্ষ্ট ফেজ গুণোৎসৱত A প্লাছত 777 স্কুলে A প্লাছ পালে and percentage is 6%. Second পালে 1672 and percentage slightly increase up to 9%. Third phase percentage increase 3575. Now it is 20%. So, আপোনালোকে চাব যে A plus যেটো 6% আছিল, it has become 20%, আৰু স্কুল আছিলে 777, তাৰ পিছত হ'ল 1672, তাৰ পিছত হ'ল 3575. Massive এটা নাটকীয় পৰিৱৰ্তন just in a span of a year. এটো মানে মানুহে নিজক প্ৰথম ফেজটো বুজি পোৱা নাছিল। মানুহ শিক্ষকসকল খুব সিৰিয়াছ হ'ল। মাজত আমি টিচাৰ এপইণ্টমেণ্টটো কৰিলোঁ, মাজত ৰিক্ৰুটমেণ্টটো হ'ল, মাজত কিছু ইণ্টাৰভেনশ্যন হ'ল। চ' নেক্সট আহক A, ইয়াতো বৰ ছিগনিফিকেণ্ট ৰিজাল্ট। ফাৰ্ষ্ট ফেজত A গ্ৰেড পালে 2323 স্কুল, আৰু ডেট ইজ 19%। 98 2323 is equivalent to 19%. Second phase of eto সংখ্যা বহুত বাঢ়ি গল, 5480 হল। It is 29% হল। Second phase eto third phase eto বহুত বেছি বাঢ়ি গল, কিমান হৈ গল 7063, and total number of school is 40%. Now 60% of the total school, it has come to that range. Mane A and A plus ahi gol. B aru C2 maje maje ase. Etia apuni hol D2. Mane beya schoolor সংখ্যা keneke komi gol. Baki khini notot ase. Ekane moi somoy loa nai apnalokor. First phase of D paisile 2278. Total schooler 23% asile. Ekebare tolto. Next phase of kisu komile 1974. 10% hol. Final phase of D school only 520. And that is equal to just 3%. So district বেলেগ বেলেগ হল, কিন্তু সচেতনতাটো কাৰণ ডিস্ট্রিক্ট বেলেগ বেলেগ হল, টিচাৰ একেই, স্কুলৰ একেই, প্ৰত্যেকবাৰে বৰাক ভেলীৰ এখন জিলা আছে, প্ৰত্যেকবাৰে জনজাতীয় এখন জিলা আছে, প্ৰত্যেকবাৰে সমতলৰ ডেভেলপ জিলা আছে, কোনবাবাৰ যদি গুৱাহাটী আছে, কোনবাবাৰ ডিব্ৰুগড়, কোনবা শিৱসাগৰ। সো ইফ ইউ গো বাই এ স্যাম্পল, তেতিয়া দেখিব যে ডি প্লাছ পোৱা স্কুলৰ সংখ্যা কমি গৈ আছে, আৰু অহাবাৰ যেতিয়া প্ৰথম কেটেগৰীত যাম, এইটো হয়তো ডিৰেক্ট কম্পাৰিজন নহব, কিন্তু অহাবাৰ যেতিয়া সেম স্কুলত যাম, তেতিয়া কম্পাৰিজনটো আৰু বেছি ক্লিয়াৰ হৈ যাব। কিন্তু এটা স্বাভাৱিকভাৱে সিদিনাখন ইভেন মুখ্যমন্ত্ৰী ডাঙৰীয়াই মোক কৈছে যে মই প্ৰথম ফেজত যোৱা স্কুলখন আৰু থাৰ্ড ফেজত যোৱা স্কুলখনৰ মাজত বহুত পাৰ্থক্য। So that is his personal experience also. আৰু ইভালুৱেটৰ বিলাকো যেটো more or less একেই, তেওঁলোকৰো সেইটোৱে। তাৰপিছত টোটেল এতিয়া আমি let us come to the entire গুণোৎসৱ। আমি এই গোটেই গুণোৎসৱত 48,964 খন স্কুলত আমি যাব পাৰিছিলো। 48,963 school out of all the three phases. আৰু 30,11,885 জন ছাত্ৰই এই তিনিটা পৰ্যায়ৰ গুণোৎসৱ অংশগ্ৰহণ কৰিল।
total number of school in all the three phase is 48,966. তাৰমানে ইমান স্কুলত আমাৰ গুণোৎসৱত আমি যোৱা বছৰটোত ইমানখন স্কুলত আমাৰ মানুহ গৈছে, ইমানখন স্কুলত আমি ইভালুৱেট কৰিছো আৰু কিমান ষ্টুডেণ্টক আমি লগ পাইছো 30,11,885. So এবছৰতে প্ৰায় 50,000 স্কুলত যোৱা 30 লাখ ছাত্ৰ ছাত্ৰীক লগ পোৱা, প্ৰত্যেকৰে ইভালুৱেট কৰা আৰু প্ৰত্যেককে একোখনকৈ মাৰ্কশ্বিট এতিয়া অসমৰ প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ অভিভাৱকৰ হাততে তেওঁলোকৰ নিজৰ সন্তানটোৰ এনেকুৱা এখন মাৰ্কশ্বিট হাতত পৰিব। সো এটা খুব ডাঙৰ উপলব্ধি এটা প্ৰাথমিক শিক্ষা বিভাগৰ আৰু এনেকুৱা ডাঙৰ এটা কাম মই ভাবো যে অসমৰ ইতিহাসত কেতিয়াও সমাপন হোৱা নাছিলে, এটা ইমান ডাঙৰ কৰ্মযোগ্যতা। এটা ইয়াৰ পৰা আমাৰ গেইন কি হ'ল? So we have detected 20% fake student total. তাৰমানে স্কুলত মিড ডে মিল আৰু ইউনিফৰ্মৰ কাৰণে যিটো ফেক ষ্টুডেণ্টৰ নাম্বাৰ আছিলে সেইটো নাও ইট হেজ ৰিডিউচড। আমাক জনাই থৈছিলে যে 41 লাখ ষ্টুডেণ্ট আছে অসমত। যেহেতু স্কুলবিলাকে ইনফৰমেশ্যন দিয়ে, সেলফ ইনফৰমেশ্যন, ভলেণ্টিয়াৰ ইনফৰমেশ্যন দিয়ে 20%. এতিয়া আমি পালো 37 লাখ। তাৰমানে টোটেল 4 লাখ ছাত্ৰ ছাত্ৰী আজি ইমান দিনে স্কুলবিলাকত নাম আছিল, কিন্তু তাত এটা কাৰণ আছিল বহুতে ভেঞ্চাৰতো নামটো লিখাই থৈ দিয়ে, গভৰ্ণমেণ্টতো লিখাই থৈ দিয়ে যাতে চবতে এনৰোলমেণ্ট দেখাব পাৰি বা বিভিন্ন কাৰণত। চ' গুণোৎসৱৰ নেট গেইন কি? এটা নেট গেইন হ'ল যে 20% আমি এবচেণ্টি ষ্টুডেণ্ট, মই হক্স বা ফলছ বুলি নকওঁ, মই এবচেণ্টি কওঁ যে we have found that 20% students are not present during all the three phases of Gunotsav. তাৰপিছত আমি আকৌ টেষ্ট কৰিলো যে 20% কমাই আমি মিড ডে মিল পঠিয়ালো। তেতিয়া কোনো স্কুলবিলাকৰ পৰা কমপ্লেইন নাহিলে যে নহয় আমাৰতো ষ্টুডেণ্ট বেছি আছিলে, অকল পাৰ্টিকুলাৰ সেই দিনত নাছিলে, এনেইতো ষ্টুডেণ্ট আছে, গতিকে আমাক মিড ডে মিলটো বেছিকৈ পঠাব লাগে। So that demand has stopped coming. তাৰমানে we have saved money in mid day meal up to 20%. So গুণোৎসৱ নহলে হয়তো এই পইচাখিনি আমি আজি বছৰে বছৰে ইমান দিন পঠাই আছিলো। এই গোটেইখিনি লোৱাৰ প্ৰাইমাৰী স্কুল, it is up to class 8. ক্লাছ Second gain to হ'ল যে আমি 2013 চনৰ পৰা স্কুলত ইউনিফৰ্ম দিয়া হোৱা নাছিলে আৰু সেইকাৰণে ইউনিফৰ্ম যদি আমি পঠালোহেঁতেন 41 লাখ ষ্টুডেণ্টৰ নামত পঠালোহেঁতেন, এই বছৰ আমি ইউনিফৰ্ম আজি আমি টকা ৰিলিজ কৰিছো 149 crore ইউনিফৰ্মৰ কাৰণে, but we have sent for 37 lakh students. তাৰমানে we save money 400 কৰি 4 লাখ, তাৰমানে 16 কোটি। So almost 16 crore money we save for uniform. নহলে এই 4 লাখ ষ্টুডেণ্টৰ কাৰণে আমি পঠালোহেঁতেন 4 লাখ into 400. So almost 16 crore money we save in air uniform. এবাৰ আমি ফাষ্ট কৰিলো। তাৰপিছত হ'ল যে গুণোৎসৱৰ পিছত এইবাৰ আমাৰ চৰকাৰী বিদ্যালয়ত গুণোৎসৱ ফিগাৰৰ লগত যেতিয়া আমি কম্পেয়াৰ কৰো, এইবাৰ আমাৰ চৰকাৰী বিদ্যালয়ত এনৰোলমেণ্ট বাঢ়িছে 28,000। তাৰমানে বেছ লাইনটো কম মানত অসমীয়া বা আমাৰ বঙালী বা মাধ্যমিক যিবিলাক চৰকাৰী বিদ্যালয়, যিকোনো মাধ্যম অসমীয়া, বঙালী, বড়ো, ইংৰাজী, তো টোটেল এইবাৰ 28,000 ষ্টুডেণ্টে নতুনকৈ এডমিশ্যন লৈছে। The enrollment has gone up by 28% by গুণোৎসৱ ফিগাৰ। এনেইতো ফলছ ফিগাৰটো বাদ দিয়ক, গুণোৎসৱত আমি পাই অহা ষ্টুডেণ্টত কৰি এইবাৰ এডমিশ্যন লোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা 28,000 বাঢ়িছে। তাৰপিছত আমাৰ এক্সেছ আৰু ডেফিচিট
এই দুই ধৰণৰ টিচাৰ আমাৰ আইডেন্টিফাই হ'ল বিকজ অফ গুণোৎসৱ ক'ত বেছি টিচাৰ আছে ক'ত কম টিচাৰ আছে সো দ্যাট হেজ অলসো বিন আইডেন্টিফাইড মই গুণোৎসৱৰ পজিটিভ পাৰ্ট কেইটা মই ৰিফ্লেক্ট কৰাই আছো যে আমাৰ কোন জায়গাত আমাৰ ষ্টুডেন্ট বেছি আছে স্কুলত কোন জায়গাত ষ্টুডেন্ট কম আছে সো দ্যাট হেজ অলসো বিন নাও আইডেন্টিফাইড তাৰপিছত ডিউৰিং গুণোৎসৱ আমি পালো বেসিক্যালি এখিনি নতুনকৈ যি স্কুল আমি 2013 চনত প্ৰাদেশিকৰণ কৰিছিলো সেই স্কুল বিলাকত ক্লাছৰুম বিলাক নাছিলে যদিও আমাক কোৱা হৈছিল যে স্কুলবোৰ আছে ক্লাছৰুম আছিলে বা ডিউৰিং গুণোৎসৱ আমি এটো পালো যে নতুনকৈ প্ৰাদেশিকিত যেটো আমি 2013 চনত কৰিছিলো সেই বিদ্যালয় বিলাকত ক্লাছৰুম নাছিলে এটো আমাক কোৱা হৈছিল যদিও actually classroom nasile aru purana school 906 khonot otirikto classroom or proyojoniyota asil 906 school out of 48000 ঠিক তেনেকে partition তাৰমানে এটা হলত একেলগে ক্লাস কৰি থাকে প্ৰায় 10000 স্কুলত partitionৰ প্ৰয়োজনীয়তা আছিল 1379 স্কুলত ইলেক্ট্ৰিসিটি নাছিলে না টয়লেট নাছিলে 1379 আউট অফ 48000 মানে দ্যাট মই এটো বুজাব খুইছো যে এডুকেশন উই আর ডুইং গুড আউট অফ 48000 অনলি 1300 স্কুলত হে টয়লেট নাছিলে আৰু এইবিলাক মানুহ এটা গৈ ডকুমেন্টেড কৰিয়া এটি নহয় যে কোনবা ইয়াত বহি দিয়া ফিগাৰ আৰু আমাৰ ইলেক্ট্ৰিসিটি নাথাকা স্কুলৰ সংখ্যাও আছে 34000 স্কুলত ইলেক্ট্ৰিসিটি নাই আউট অফ 48000 34000 স্কুলত we don't have electricity out of how many schools 48000 48896 স্কুলৰ 34162 স্কুলত ইলেক্ট্ৰিসিটি নাই 162 স্কুল So now এই গোটেইখিনি যদি এবাৰ আমি কৰিব খুজো যে আমি এবছৰতে যদি ক্লাছৰুম বনাব খুজো এসি আৰু বনাব খুজো টয়লেট নোহোৱাখিনিটো বনাব খুজো লাইট দিব খুজো everything if we want to do in the next year we need 962 crores 962 crores এবাৰ থাৰ্ড ফেজৰ হিসাবটো আহি গল এটো তিনটা ফেজ মিলে আগত মই আপোনালোকক যেটো কৈছিল আপ টু সেকেন্ড ফেজলৈকে হিসাবটো দিছিল নাও দিস ইজ আ ফাইনাল ফিগাৰ সো লাষ্ট দুটা ফেজত মই আপোনালোকক যেটো হিসাব দিছিল সেই ফেজৰ গুণোৎসৱত ধৰা পৰা ফিগাৰটো দিছিল আজি মই আপোনালোকক গুটে কিউমুলেটিভ ফিগাৰটো দিছো যে তিনটা ফেজত আমাৰ ডেফিসিট ইমান যে 20% আমি স্টুডেন্ট পালো যি ঠিক নহয় স্কুলত নাহে বা স্কুলত নাই আমি গম পালো যে 2013 চনৰ পৰা স্কুল বিলাকে ইউনিফর্ম পোৱা নাই কিনাখন আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ এটা টুইট দিছিল যে অসমত ইউনিফর্ম কোনে ইন্ট্ৰোডিউস কৰিলে ক'ব লাগে সো আমি গম পালো যে 13 চনৰ পৰা 17 চনলৈকে কোনো ষ্টুডেন্টে ইউনিফর্মে পোৱা নাছিল সো দ্যাট হ্যাজ বিন ডিটেক্টেড তাৰ পিছত আমি দেখা পালো যে ক্লাছৰুম ইলেক্ট্ৰিসিটি টয়লেট এইবিলাকত আমাৰ কবা খুব ভাল টয়লেটত we are doing good electricity we are doing bad classroomত যিবিলাক already provincialized আছিলে তাতে we are doing good requirement is only 9000 কিন্তু 2013 প্ৰাদেশিকিত হোৱা বিলাকে আমাক বিল্ডিং থাকা বুলি লিখি দিছিলে কিন্তু দেখা গল যে তেওঁলোকৰ বিল্ডিং নাছিলে so many things has now come out গতিকে গোটেইখিনি যদি আমি ফিক্স কৰিব যাও we need 962 crores তেতিয়া শিক্ষা বিভাগে বিত্ত বিভাগক জনাব and the effort will be যে অহা বছৰলৈকে গোটেই অসুবিধাবিলাক দূৰ কৰি দিব মানে within 1 year যদি আমি এখিনি ৰেসপন্স কৰিব পাৰো তেতিয়ালে the education will go up further এতিয়া কিদিনাখন মই এখন পেপাৰ সেকেন্ড ফেজৰ গুণোৎসৱ দিওতে দেখিছো স্টাফ ৰিপৰ্টাৰ নিউজ কৰি দিছে অসমত ইমান হাজাৰ স্কুলত ক্লাছৰুম নাই এই স্টাফ ৰিপৰ্টাৰ নিউজ হয়তো মই হে কোৱা তথ্য এটা স্টাফ ৰিপৰ্টাৰ নিউজ কেনেকৈ হ'ব পাৰে
It is not out of any investigation. It is mure data. Aru hey data to uliabor karone ami gunotsav korisilu jate ami gom pao. Gotike this is a positive things that government e nije uliai ani ase. Ar government e nije amak data bilak dise aru eibar budget on ami asha korim je gote elementary school or entire requirement ebosorte check kori dia kane. If finance give us 1000 crore extra, things can be fixed just in 1 year. Dropout to Gunotsav nahe, but dropout to our general figure thake. But this is not related to Gunotsav, but MDSSM mukoise last year dropout asile 1.6 lakhs. A bosor dropout has come down to 78,000. 962 crore good take khomai jabo 962 crore points 92 lakhs amak lage ekhine jodi finance amak die tetiale amar additional classroom hoy jabo electricity hoy jabo toilets hoy jabo everything mane gutte khini ohomot ekebarote hoy jabo pare 1.60 lakhs asil ebar komi ahise up to 78 that ami kori asu that will also be fixed by April mane that process hidnakhon eta korilu from issue eti amar eta soli ase je deficit school bilakot kumbai ahibo khuje niki first ami nije bisari asu so already 3000 application has come আর যিখিনি নিজে নাহিব সেইখিনি আমি লাষ্টত জোৰ কৰি ঠেলি দিম ডেফিসিট স্কুল মানে শিক্ষক মই গুটে কেটা ফেজতে দিছিলো শিক্ষক স্কুল থকা কিমান আছিল আমি কৈছিলো না মই হিদনাখন কৈছিলো আপোনালোকৰ স্কুলৰ ট্ৰান্সফাৰ কৰোতে ডাটাটো আনা নাই বাট এই গুটেখিনি স্কুলত আমাৰ মই ভাবো যে এই ডাটাটো এতিয়া অলপমান চেঞ্জ হৈ যাব কি আমাৰ নতুন ট্ৰান্সফাৰ লিষ্টখন এপ্ৰিলৰ ভিতৰত কি মাৰ্চৰ 31ৰ ভিতৰত ওলাই যাব so ultimately এই ফেজত যদি আমি চাও এই ফেজত ডেফিসিট আছে নাম্বার অফ স্কুল হেভি এক্সেস টিচার আছে 3579 এই ফেজত আর ডেফিসিট আছে 5120 কারণ কোনোবা স্কুলত এক্সেস আছে কোনোবা স্কুলত ডেফিসিট আছে Now, A phase or district ranking jitu ase. A phase or Gwalpara district e prothom sthan paise. Overall third phase Gunotsavot Gwalpara become first, Nalbari দ্বিতীয়, Dorong তৃতীয়. Gwalpara jila prothom hoise to khub eta khub khobor kan bhitorua jila hisabe Gwalpara has stood first. Nalbari second, Dorong third, Dhuburi fourth, even Karimganj becomes sixth, fifth. Karimganjar pishodhe Golaghat ahise. Even after Karimganj, etu eta amar kane mane it is a very good news. Aru Sonitpur dhorok ami ene kau je it is a advanced district. Sonitpur become 10th. So Gwalpara first, Sonitpur 10th. But ebar margin bilak khub kom mane ebar hoise kunobai dukhon school tinikhon school kan ebar sobe bhal korise margins are very less so that is a district ranking gute khini aji result amar SSR website ot upolobdh hobo etia jodi apnaloke kiba koribo kiba koribo iman bosoror pisoto আজি তারিখত you are still trying to streamline the education the elementary I think that is a God has chosen us to do that and we are very thankful to God যে 60 বছর বহুত শিক্ষা মন্ত্রী আছিলে MDSS asile commissioner education asile so destiny has chosen us to fix this and we are grateful to God মই কেনেকে মোৰ ভূমিধৰ বৰ্মনৰ হৈ মই কেনেকে উত্তৰ দিম শৰৎ বৰকটকীৰ হৈ মই কেনেকে উত্তৰ দিম মই কাৰ হৈ উত্তৰ দিম কক সেইখিনি আপোনালোকে মাইক লৈ তেওঁলোকক সুধিব লাগিব যে আপোনালোকৰ দিনত কিয় নহল but I can thank destiny that this is my good destiny I can thank Almighty that the Almighty has chosen me and my team to fix all these things. These are strange figures like nearly 70% schools still don't have electricity.
Agree. Now, this is the figure, and for that, I think you should ask the person who always does press conference every week during the massive Congress rule of last 60 years, why this has not happened. Apnaloke to press conference korile khudibo lage. Now you should make people accountable for this. After this data, moi bhabu je apnaloke manuhok moi ekhon political press conference kora nai, but those who was helm in education department over the period, moi to ek bochor agot briefly asilu, but now I got 2 full years, 1 year and 8 months, and my promise that by next year I will fix everything. Have you identified any number of schools which require immediate attention? No, all. We are, I mean, you will see in this budget, everything will do it 1 year. I mean, So all some now. which are very critically ill, you can say. No, since for me, each student, every student is important. Now, critical, non-critical, in medical, we decide who is in ICU, who is in paying cabin, who is in general. But every student should get it, minimum classroom, minimum toilet, minimum water. So today we have a meeting with finance department. We will ask finance department to give 962 crore in one shot and finish it off by everything by next year. Drinking water, figure. Drinking water, toilet or logote drinking water, jo toilet night or drinking water night. Basically, Loyana night. So, my team, we are very happy that Iman Manok serve kora kane ami khujug paisu. Agote hoi thakile kizani ami khujug napalu hote. So God has chosen us. So we are thankful to God. God has chosen entire our team that thik ase tumar hatote ekhini hobo lage. So আর বাকি কিয় হোৱা নাই এই উত্তৰটো আপোনালোকে তো নুখুধে মানুহক যেতিয়া লগ পায় আপুনি যেটো কৈছে যে within a very short gap you have seen a dramatic improvement. আপোনালোকে গাঁৱত যেতিয়া যাব লাগিছিল গুণোৎসৱ টাইমত you could have seen the seriousness of the first song. অসমৰ I don't want to take credit that আমি কিবা কৰিছো. First of all, you have the best of teachers in our state now. Because all the TET teachers are genius, best, and they are the most meritorious students. Eunloke jodi transfer posting ebilakor kamot lagi na thaki pohuai, then sky is the limit. So moi etu bahut dinor pora kau eunlokor ki hoy mane korbat motivation to lose kori jay ba belek manuhok dekhi nijeo keteba sei line ot poribo khuje, but otherwise they are the best. Here কোনো doubt নাই. অসমৰ meritorious stream student khini আজি education department or logot ase as teacher. So they have the capacity. Second, আপোনালোকে দেখিব গুণোৎসৱ আৰম্ভ হোৱাৰ পৰা দেউতাক মাক আজিকালি স্কুলখনৰ সন্মুখত বহি থাকে. So most এবাৰ অসমীয়া স্কুলৰ নাম লগাবৰ কাৰণে মানুহ ৰাতি 12টা বজাৰ পৰা লাইন কৰিছে. Although বহুত নহয়, but in many schools the number is not 1 or 2. Number is 100, 150, 200. So that is one. Second, guardian bilakor eta hanghatik utsaah ahise je nohoy ami kiba eta koribo lagibo. Aru etia gutei kothabor dhorat pori goise nohoy je mid day meal to quality has improved. Agote hoyto etia ami kisuman moi self claim lua nai. Dhor mid day meal Congress sarkar dinot ebosor murot toka jay. Etia ami mahot diu. Agote ki hoy khori kina paisa to belek koi jay, saul to belek koi jay, sabji toka to belek koi jay. গটিকে মাস্টাৰ বিলাকে ষ্টুডেন্টক কয় যে মোক তো খৰি কিনা টকা দিয়া নাই, গটিকে মই তহঁতক কোৰ পৰা খুৱাম, কিবা কৰি বনাই দিয়ে। পিছৰ যেতিয়া খৰি কিনা টকাটো একেলগে বছৰত আহে তেতিয়া সেই টকাটোৰ হিচাপটো নোহোৱা হৈ যায়। নাও আমি এতিয়া কৰিছো কি ইটস কল গ্ৰীণ চেনেল, এভৰি মাহৰ টকাটো এভৰি মাহত যায়। সো কোৱালিটি অফ মিড ডে মিল হেজ ইম্প্ৰুভ। গটিকে দুখীয়া ল'ৰা ছোৱালীখিনি স্কুলত বেছি অহা কৰিছে। এণ্ড গুণোৎসৱৰ পিছত আই মিন আপোনালোক যাব লাগে যে আৰু বিশেষকৈ থাৰ্ড ফেজৰ গুণোৎসৱ বিলাকৰ স্কুল বিলাকত ইউ শুড ভিজিট। আমাৰ ডাটাটো ঠিক হয় নহয়, ইউ উইল সি এ ড্ৰামাটিক চেঞ্জ। এটা কিছুমান ফটো আহি আছে, মিউচুৱেল ট্ৰান্সফাৰ হৈছে, টিচাৰ বিলাকে ট্ৰান্সফাৰ লৈছে, ষ্টুডেণ্টে টিচাৰক খাবতি ধৰি কান্দিছে ছাৰ নাযাব, এণ্ড দ্যাট টিচাৰ হেজ নাও এপ্লাইড টু আছ ছাৰ মই যাব খোজা নাই। দুই এটা অসত্য হ'ব, এইটো ভাল স্কুল দেখিছিলে যাম বুলি ভাবিছিলে, গৈ পেলাই বেয়া স্কুল দেখিলে, দেয়াৰ উইল বি 2-3 কেছ। বাট মোলৈকে ভিডিঅ' আহি থাকে, মানুহে শিক্ষকক গবা মাৰি ধৰিছে যে ছাৰ আপুনি থকাৰ কাৰণে A+ পালো, আপুনি যাব নালাগে। চ' ট্ৰিমেণ্ডাছ চেঞ্জ ইজ হেপেনিং উইদিন লাষ্ট 1 year। সেইকাৰণে মই আপত্তি কৰোঁ না, 1 জানুৱাৰীৰ দিনা চব পেপাৰে অসমৰ ভাল ভাল খবৰ বহুত কিবা কিবি লিখি দিলে, গুণোৎসৱটো কোনেও নিলিখিলে।
সো যিবিলাকে আটাইতকৈ অসমৰ পেপাৰখিনিয়ে বিভিন্ন সময়ত তেওঁলোকে এডভোকেট কৰে যে চৰকাৰী স্কুল মৰি গৈছে বাট চৰকাৰী স্কুলক জীয়াবৰ কাৰণে ইমান ডাঙৰ প্ৰচেষ্টা 1 জানুৱাৰীৰ কোনো এখন পেপাৰতে পজিটিভ নিউজৰ তালিকাত হেতু নোলালে এভৰি পেপাৰ মই কোনো পেপাৰত পোৱা নাই সো মই ভাবো যে দিস ইজ দা টাইম যদি চৰকাৰী ব্যৱস্থা বচাই ৰাখিব খুজিছে এইখিনি যদি আমি লব পাৰো এক্সেস টিচাৰ থাকাৰখিনি ৰেশনালাইজ কৰিব পাৰো অল ইনফ্ৰাষ্ট্ৰাকচাৰ আমি ফিক্স কৰিব পাৰো একো নকৰাকৈ থাৰ্ড ফেজত কিমান ভাল ৰিজাল্ট আহিলে অকনমান কৰিছিলো মিনিমাম এবাৰটো মেসিভ হ'ব 1 এপ্ৰিলৰ পৰা RTI এক কমপ্লেইন কৰাৰ কাৰণে এটা এমালগেমেশন প্ৰসেস আপুনি চলাব বুলি কৈছিলে হৈ গ'ল অলমোষ্ট 5000 স্কুল এমালগেমেট হৈ গ'ল সাইলেন্টলি এভৰিথিং হেজ হ্যাপেন্ড লাষ্ট ইয়াৰ এক্সেস টিচাৰখিনি কেতিয়া পাব হৈ আছে এই মাহত এখন লিষ্ট ওলাব অলমোষ্ট 3000 ষ্টুডেন্ট টিচাৰ পেছাৰ আহিলে কোনো নিদিয়ে আজিকালি সিএমৰ কেন্ডিডেট থাকে না আজিকালি কোনো নিদিয়ে আজিকালি ম্যাক্সিমাম প্ৰেছাৰ যদি আহে কলে বেয়া পাব মানে বেলেগ ফালৰ পৰাহে আহে পলিটিক্যাল ফালৰ পৰা নাহে কলে বন্ধ এটা কৈ দিলে আৰু বেয়া হৈ যাব আজি কলে কি মাতিও খেলা কোনো পলিটিক্যাল লিডাৰ এটা ভাল ক'ব লাগিব অপজিশন হক ৰুলিং পাৰ্টি হক আজিকালি কোনো এমএলএ কোনো টিচাৰৰ ট্ৰান্সফাৰ পোষ্টিংত এটা শব্দ নকয় ইউ মাষ্ট কমপ্লিমেন্ট আৱাৰ পলিটিক্যাল লিডাৰশিপ কোনো এজন নাই মানে কবাত ভাল বিলাকো ক'ব লাগিব আই এম নট টকিং এবাউট বিজেপি কংগ্ৰেছ ইউডিএফ BPF, AGP, nobody comes with the request of teacher transfer. মই 2013 এটা বছৰত 1000 শিক্ষক ট্ৰান্সফাৰ কৰিছো এইবাৰ হাৰ্ডলি 6টা 7টা নাম্বাৰ হেজ কাম ডাউন কোনেও নকৰে প্ৰবলেম বাহিৰৰ স্কুলত নহয় গুৱাহাটী স্কুলত হ'ব নেকি গুৱাহাটী পা যাব স্কুলত বহুত আপোনাৰ অডিচদিলৈ আৰামত যাব সব নিজে বহুত ডাঙৰ মানুহ সব কোনোবা যাব নহলে ৰিজাইন দিব দুটা ৰেখা যোৱাবাৰ আমি স্কুলত আপোনাৰ সাবজেক্টও নাই তথাপি টিচাৰজন আছে এটা আমি হাই স্কুলৰ কথা কৈছে আমি এটেনশন টু এই বছৰ দি আছো এলপি অহা বছৰ হাই স্কুলৰ গুণোৎসৱ হ'ব মই মুখৰ কথা যাব খোজা নাই যেতিয়া হাই স্কুলৰ গুণোৎসৱ হ'ব অহা বছৰ গুণোৎসৱ আমি 3টা ফেজত নকৰো অহা বছৰ গুণোৎসৱ আমি 2টা ফেজত কৰিম আৰু কাল 3টা ফেজত কৰিলে মানে খৰচো বেছি হৈ যায় সো নেক্সট ইয়াৰ উই আৰ ডুইং গুণোৎসৱ ইন 2 ফেজ এট হাই স্কুল উইল বি ইনক্লুডেড তেতিয়া যিবিলাক আপোনালোকৰ কমপ্লেইন আছে বা মোৰো কমপ্লেইন আছে যে গুৱাহাটী স্কুল বিলাকৰ বহুত শিক্ষক সোমাই আছে অল উইল বি ৰেশনালাইজ আৰু সব যাব নহলে যিবিলাকে যাব নোৱাৰে ভলেন্টাৰী ৰিটায়াৰমেন্ট স্কিম দি দিম দে উইল টেক ভলেন্টাৰী ৰিটায়াৰমেন্ট স্কিম You have done mostly in English government schools. There are lakhs of students who are studying in private schools. প্ৰাইভেট স্কুলৰ ওপৰত ভাল বিল এখন এবাৰ এছেম্বলিত আহিব লাগে দেখা যাওক বিলখন কেবিনেটৰ এপ্ৰুভেল হোৱা নাই কাৰণে মই কোৱা নাই 7 মাৰ্চত কেবিনেট আছে কেবিনেটত হোৱাৰ পিছত প্ৰাইভেট স্কুলৰ ফিজ টিচাৰ স্যালাৰি কোৱালিটি সবৰ ওপৰতে এখন বিল আহাৰ কথা চলি আছে বাট লেট কেবিনেট এপ্ৰুভ ইঞ্চুৰেঞ্চ বিলখিনি নাই আহিলে এছেম্বলিতে আছে মুভ হ'ব দুই মিনিট অলৰেডি মুভ কৰা হ'ল Your next target to improve is private schools. না মোৰ মেইন টাৰ্গেট হ'ল যে গুণোৎসৱক লৈ 3 বছৰ উই ৱান্ট টু বি ৰিমেইন প্ৰি অকুপাইড মানে 3 বছৰ যদি এই সেক্টৰত আমি ভাল কৰিব পাৰো দেন অসমৰ মানদণ্ডটো বহুত হৈ যাব তো নেক্সট 3 ইয়াৰ্স বহুত কথা খুলি ললেতো আমি নোৱাৰো বাট নেক্সট 3 ইয়াৰ্স উই ৱান্ট টু স্ট্ৰেংথেন এলিমেন্টাৰী এডুকেশ্যন ইন আসাম দ্যাট টু ইন গভৰ্নমেন্ট সিস্টেম কাৰণ এতিয়া যেতিয়া আমাৰ প্ৰত্যাহ্বান স্কিমখন আহি যাব প্ৰাইভেট স্কুল বহুতো নিজে বন্ধ হৈ যাব কিন্তু বহুত স্কুল নিজে এইবাৰে বহুত স্কুল বন্ধ হৈ গৈছে আপোনাক বিশেষকৈ কওক খবৰটা পাইছিলো এটা প্ৰেছ ৰিলিজ এটা আছে ইয়াতো কিছু ডেটা পাব আৰু বৃত্তি পৰীক্ষা ব্যক্তিগত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে বৃত্তি পৰীক্ষা দিব নোৱাৰা কিয় খবৰটা এই বৃত্তি পৰীক্ষাটো চৰকাৰী স্কুলৰ কাৰণে আমি যেটো সিএম স্পেশাল স্কলাৰশিপ বুলি পাবো দিস ইজ অনলি ফৰ গভৰ্নমেন্ট স্কুল আমাৰ টাৰ্গেটটো আছে যে গভৰ্নমেন্ট স্কুলখিনি ভাল হ'ব লাগে গতিকে এতিয়া আমি কিছুমান বিভিন্ন স্কিম আমি দিছো বৃত্তি পৰীক্ষা প্ৰত্যাহ্বান ইউনিফৰ্ম টেক্সট বুক আইডিয়া ইজ দ্যাট মানুহবোৰ যাতে গভৰ্নমেন্ট স্কুললৈকে ঘূৰি আহে গতিকে এবাৰ 28000 ষ্টুডেন্ট ঘূৰি আহাটো এটা ইট ইজ এচিভমেন্ট আৰু ফিগাৰটো ভুল হয় শুদ্ধ হয় গুণোৎসৱত পাই যাম আজিকালি ভুল ফিগাৰ স্কুলৰ পৰা নাহে আৰু অহাবাৰ এইবাৰ যিবিলাক গুণোৎসৱত ইনভেজিলেটৰ যি স্কুলৰ কৈছে
অহাবাৰ সেইবিলাক একেখন স্কুলত আমি যাব নিদিওঁ চেঞ্জ কৰি দিম যাতে অকণমান মানে সেকেন্ড চেক এটা হয় যে যেনেকে ডক্টৰ তাত সেকেন্ড অপিনিয়ন যায় মই যদি অহাবাৰ এখন স্কুলত গৈছিলো নেক্সট টাইম মই এখন স্কুলত নাযাওঁ ঠিক আছে When can we see this data you have collected from also on public domain on the website? This by evening I think we'll be able to give it. Gunotsav result will be in the evening. That all the basic data will be available. Individually হোমিও ষ্টুডেণ্ট কিনে প্ৰটেষ্ট কৰি আছে হোমিও যিখিনি হোমিওপেথিক ষ্টুডেণ্ট এপইণ্টমেণ্টৰ কথা কৈছে আন্তঃগাঁথনি ক'ত পাব এপইণ্টমেণ্ট মানুহে পেচেণ্টে খুজিলে এপইণ্টমেণ্ট পাব পেচেণ্টে যদি ডিমাণ্ড দিয়ে যে মোক অমুকখন স্কুলত হোমিও ডক্টৰ লাগে আমি হোমিও দিম ডিমাণ্ডবিলাক এলোপেথিকৰ আহি থাকে আপুনি যদি মাংস খাব খোজে আপোনাৰ তাতো মাংস দিব লাগিব না মাছ দিব নোৱাৰে গতিকে কোনোবা যদি গাঁৱৰ মানুহে মোক কাগজ লিখি ডিমাণ্ড দিয়ে যে আমাৰ ইয়াৰ এজন হোমিও ডক্টৰ লাগে জেনুইন হলে আমি তাত হোমিও পঠাম চবে এলোপেথিকৰ এপ্লিকেশ্যন দি দিম লৰাৰ কি হ'ব দেখিছে ভেৰি ডিফাৰেণ্ট থিং আমি ইয়াত আছো ৰাইজক সেৱা কৰিবৰ কাৰণে ব্যক্তিগত মানুহক সেৱা কৰিলেতো চৰকাৰক ধৰি ল'ব নহয় কালি যদি এজন মানে আৰটি কৰে যে অমুকত এই ডক্টৰজন নালাগে আপুনি কিয় পঠাইছে তেতিয়া মইতো আৰটি উত্তৰ লিখিব নোৱাৰো যে সেই লৰাজনৰ কাৰণে মই কৰিছো উই আৰ ফৰ দ্য পিপল মানুহে যিটো বিচাৰে আমি সেইটো কৰিব লাগিব আমি নিজে বিচৰা কাম এটাটো কৰিব নোৱাৰো না হ'ব ধন্যবাদ